আজি ঘিউ মই বিক্ৰী কৰা বেপাৰীটো আহা নাই নেকি? মৌ আছে নেকি? মৌ আছে, ঘি আছে। এইটো ডিব্বাটো দিয়ক মোক। ডিব্বাটো? ডিব্বাটো 50 টকা হ'ব। ইমান দাম? মই 20 টকাহে দিম। নাই 20 টকা নিদো। নাই 20 টকা দিয়ক। ইমান দামে দি ল'বা নোৱাৰি নহয়। নাপায় 20 টকা নাপায়। 100 টকা ল'ব বেলেগ বেপাৰীয়ে। মই 10 টকা এটা বেছিকে দিম। নাই নিদো, নহ'ব। কিমান বেপাৰী এইটো? নালাগে যাওক। মই চলিটোৱে মৌ দি নামৌ নাখলিও কা ভাল পাব। তুলসীৰ পাত খাম মই। ঠিক আছে। মই ইমান কমত দিব নোৱাৰো। বেছি কৰে অলপ। নালাগে যা। তুলসীৰ পাতকে ভাল কৰিম যা মই। ভগৱান, মুখুৰ অৱস্থা চিচামৰা নবাৰছি। কেনো নহব? জিলকে নিয়ে নহা অৰিজিনেল ঘি খাবা নাপাও, অৰিজিনেল মৌ খাবা নাপাও। এই অৱস্থা হৈছে। এই বজাৰত ভেজাল দিয়া বস্তু মা খাওঁতে এই অৱস্থা হৈছে মোৰ। হে ভগৱান, মৌ লাগিব। বেপাৰী দেখোন নাই। বেপাৰী ইফালে আছোন, ইফালে আইছা। এতে বহাতে ইফালে আহ হে। আহিছো, চেন্দেল খুলিছো। এতে বঢ়িয়াকে বহি যা। এই অৰিজিনেল না? অৰিজিনেল। অৰিজিনেল আনো মই, ডুপ্লিকেট নানো। মই প্ৰথমবাৰ দেখা পাইছো তো। ক'ৰ পৰা আহিছা? মোৰ অৰিজিন ঘৰ হৈছে বিহাৰত। দেখি বিহাৰৰ পৰা মৌ বিচ পাইছা? নহয়, এইটো হৈছে বৰপেটাত। হয় নেকি? বৰপেটাত থাকা? বৰপেটাত নাথাকো, মই ইয়াতে গুৱাহাটীতে থাকো। হয় নেকি? ভাড়া থাকো। এই ঘৰত কোন কোন আছে? ঘৰত মোৰ লড়কা 5টা আৰু লড়কি 2টো। 5টা ল'ৰা থাকা এতিয়াও কাম কৰিব লগা আছে? নহয়, তাৰমানে এই লড়কা বিলাক এইটো একটো লড়কি লৈছে আৰু বেলেগ হৈ খাইছে। বেলেগ হৈ খাইছে মানে দুসৰা হৈছে। আৰু লড়কি 2টা ভাগি গ'ল। আজিকালি চলি মাহাই পলে যায়, কিনো কবি আৰু তোৰো দুখ। সেইকাৰণে এতিয়া এইয়া বুঢ়াটো অকল ঘৰত থাকে আৰু মই থাকো। বুঢ়াটো বেমাৰ। সেইকাৰণে এইটো বেপাৰটো কৰি আছো। দে ভালে কষ্ট দে। পিছে দাম কিমান? দাম মানে এইটো মই এই ঢাকনাটো দি মাফি দিওঁ। মাফি দিয়া? মাফি দিওঁ এইটো দি। হয় নেকি? এই হেৰি মাফি দিবা নাগে বাৰু। মই মাক খুদি আহো, লৈ নে নলয়। যদি লৈ ৰাখি দিম আৰু নেকি? ঠিক আছে। প্ৰব্লেমটোতো তোমাৰে না, তোমাৰ স্কিনৰ প্ৰব্লেম হৈছে। মোৰ স্কিনৰ প্ৰব্লেম হৈছে নকবি। দেখছা না এগিলা কি অৱস্থা হৈছে? অৱস্থাই নহয় আছে মোৰ। ঠিক আছে, দেখাই আহা। গিলা মৌচু খাই কোনটো লাগে লৈ যাই দেখাই আহা। মই দেখাই আহো। দে তই বচোন মই আহি আছো। দে দেখাই আহো। ঠিক আছে। দিদি আইছো। মানে কি ৰাখিলা? নাই ৰাখা নাই। নাখা বোলে মই নাংগে যা। তই যাগে যা। নাংগে কি কথা কোৱা? এই মৌ আৰু ঘিৰ ডিব্বা দুটা নাই? তোৰ কিবা ভুল আছে? নাই, ভুল হোৱা নাই। মই একদম এইটো ভৰ্তি কৰি লৈ আহিছো। মোক চুৰ বুলি কলি মানে? তই চুৰ বুলি কলি? নহয়, সেইবিলাক নহয়। তোমাৰ মা ৰাখিছে চাগে। তুমি মোৰ মাক চুৰ বুলি কলি? নহয়, তুমি পইচা লৈ আহা। ৰাখিছে পইচা দিবা নোৱাৰো। আমি ৰাখাই নাই। ক'ৰ পৰা পইচা দিম? মই তেতিয়াহ'লে মই ঘৰত ঘুচি যাম। এতিয়া চাবা কি ঘুচি যায়? ঘৰত ঘুচি যাবা আহিছি? কি যাই যা বাহিৰত যা। এইবিলাক মিছা কথা কবা নাপায়। আমি এৰা লোকাল মানুহ কৈ দিছো। এই কি বদমাছ মানুহ হ'ব নালাগে এইবিলাক। এই বেপাৰীৰ পৰা এনেকে ঠগি ৰাখিব নাপায়। ঠগা মই নাই, আপুনি ঠগাইছে। আপুনি তুমি লৈ আহা।
ডিব্বা দুটা লৈ আহা পইচাও নালাগে মোক লৈ আহা তুমি ডিব্বা দুটা মই ৰাখা নাই গিলা ডিব্বা চিব্বা মই যাম তেতিয়াহ'লে চাবৰ কাৰণে দক অচিনাকি ঘৰ অচিনাকি মানুহ আমি ঘৰত সোমাই নেদাও নাংগে 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 লৈ আহা মই কিন্তু পুলিচ মাতি দিম আৰে তুমি বদমাছ কৰিছা আৰু তুমি পুলিচ মাতিবা হা এই বেপাৰীৰ পৰা এনেকে কি বস্তু এনেকে ৰাখে নেকি তোমাক অৰিজিনেল বস্তুও লাগে আৰু তুমি এইবিলাক কিয় ঠগামি কৰি আছা লৈ আহা তাড়াতাড়ি মই আকৌ ঠগোৱা নাই ভালে ভালে যা লৈ আহা মই নহ'লে যাম এতিয়া ভিতৰত কি কৰিবা মোক মই মাৰিলেও যাম মই লৈ আহিম এতিয়া তুমি সোনকালে লৈ আহা সোনকালে তোমাক বস্তু নালাগে তুমি লৈ আহা হয় নেকি লৈ আহা আৰু ৰাখা যদি পইচা লৈ আহা এডলাই বাপৰে বাপ কি আচৰিত মানুহ ইয়াতে তাৰমানে বিক্ৰী কৰবাই নৰি একো বস্তু আহি পেলাই ইয়াতে বেপাৰী আহিবা নৰি বাপৰে বাপ মোৰ টেমাটো শেষ কৰি দিলো ইটা স্কিন জিলকি ৰাখবো মোৰ একদম অৰিজিনেল মৌ একদম অৰিজিনেল মৌ Halo. ভগবান কালি 10 বাৰ মান গেলো আয়ুই ঠগে কেনে ঘি আৰু মৌখিনি ৰাখলো হে হকতা গোটা বটলটো শেষ কৰি দিলো ইটা ডক্টৰ তাতে পইচা ভৰবা লাগা হ'ল ভগবান মোক ক্ষমা কৰি দিয়া মই আৰু কোনে যে নঠগা কাকোৱে নঠগাও আৰু লাগছি